ভীষ্ম পিতামহে শ্ৰীকৃষ্ণক সুধিলে, পানীতকৈ পাতল কি, মাটিতকৈ ভাৰী কি, অগ্নিতকৈ তীব্ৰ কি, আৰু কাজলতকৈ বেছি কলা কি? শ্ৰীকৃষ্ণই হাঁহি উত্তৰ দিলে, পানীতকৈ পাতল হ'ল জ্ঞান, মাটিতকৈ ভাৰী হ'ল পাপ, অগ্নিতকৈ তীব্ৰ হ'ল খং, আৰু কাজলতকৈ বেছি কলা হ'ল কলংক। চন্দ্ৰ আৰু সূৰ্যৰ মাজত যেনেকৈ কোনো তুলনা নহয়, ঠিক তেনেকৈ তোমাৰ জীৱনটো আনৰ লগত তুলনা নকৰিবা। যাৰ যেতিয়া সময় আহিব সি তেতিয়াই জ্বলি উঠিব। এবাৰ অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিলে, এইখন দেৱালত এনেকুৱা কিবা লিখক যিটো পঢ়িলেই মই আনন্দত থাকিও যদি মোৰ কষ্ট হয়, আৰু মই যদি দুখত থাকোঁ যেন মোৰ আনন্দ হয়। তেতিয়াই শ্ৰীকৃষ্ণই লিখিছিলে, এইটো সময় পাৰ হৈ যাব। সিহঁতৰ পৰাই দূৰত থাকা, যিয়ে তোমাৰ মূল্য নাই বুলি ভাবে, যিয়ে তোমাক মিছা কয়, যিয়ে তোমাক বেয়া ব্যৱহাৰ কৰে, যিয়ে তোমাক অসন্মান কৰে। সঁচা কথা ক'লে যদি আপোন মানুহ পৰ হৈ যায়, তথাপিও তুমি সঁচা কথা ক'বা। কাৰণ কাৰোবাৰ ওচৰত বেয়া হ'লেও সৃষ্টিকৰ্তাৰ ওচৰত তুমি হ'বা প্ৰিয়। যি হয় ভালৰ কাৰণেই হয়। তুমি কি হেৰুৱাইছা যে তুমি কান্দিছা? তুমি কি লৈ আহিছিলা যে তুমি হেৰুৱাইছা? তুমি যি লৈছা ইয়াৰ পৰাই লৈছা, যি দিবা ইয়াতে দি যাবা। আজি তোমাৰ যি আছে সেয়া কালি আনৰ আছিল, পৰহি সেইটো অন্য কাৰোবাৰ হ'ব। পুৰুষে নিজক যিমানে মহান নাভাবক কিয়, তাৰ জন্ম কোনো নাৰীৰ গৰ্ভতে হৈছে। কোনো নাৰী নিজক যিমানে আধুনিক কৰি গঢ়ি নুতুলক কিয়, তাৰ পূৰ্ণতা দান কোনো পুৰুষে কৰিছে। মানুহক কন্দুৱাই ঈশ্বৰক পূজা কৰি লাভ নাই। মানুহৰ মুখত হাঁহি বিৰিঙিব পাৰিলে ঈশ্বৰক পূজা কৰা হয়।